সদায় ঠগাই থাকে মানুহক। এই 5 বছৰৰ উচ্ছেদ হৈছে নে নাই বড়োলেণ্ডত? উচ্ছেদ হৈছে? এই 5 বছৰৰ উচ্ছেদ হোৱা নাই। সদায় ঠগাই থাকে মানুহক। 100 গুণ তলত আছে সি। मोनसे गोनांथार खौरां फैदों रायजोफोर। दायो जों दंफैयो बावखुंग्रि एरियायाव। दिनै बावनो मोना नाइट स्टेबो खालामलांनो हागौ, गिदिंगासिनो। खोथाया जाहैबाय मा बुंदों हाग्रामा महिलारि सारा नैबे भिडिअनि गेजेरजों। नेटवर्कआबो बिराद गाज्रि, बेवहाय दा आपल'ड जाजोबगोन ना जाजोबा नायनोसै। नुयोब्ला आपल'ड जाजोब्बाय जेने थेनेबाबो, माने फनानो नांलायलाया बे जायगायाव। ओरैबायदि बोरैबा वाकि टकिसो लानांगौ गोनां जायो। नेटवर्कनि बिराद प्रब्लेम, हाजो एरिया नालाय अबेबा अबेबा लकेसनाव। नायलांनि बे सारनि भिडिअखौ आङो निउसफोरनिफ्राय कालेक्ट खालामनानै लाबाय, लोगोफोरनिफ्राय। बियो चिरांनिमोन दिनैनि। মই এই হাতীচাৰ ডাকগাড়ী যিটো প্ৰাইমাৰী, ইয়াত আহি পেলাই মই মই স্পীচ ৰখা নাই। মিটিং ইয়াত মই স্পীচ ৰাখিব ইচ্ছা নাই। মুঠতে মই যিহেতু নতুন হিচাপে মই ৰাইজৰ লগত মত বিনিময় কৰিছো মই, আৰু সমস্যাৰ কথাটো মই সুধিছে কি লাগে নালাগে। ইয়াত মেক্সিমাম বড়ো হওক, আদিবাসী হওক বা গোৰ্খা হওক বা হিন্দীভাষী বা কোচ ৰাজবংশী আছে। কমপ্লেইনটো একে। ইয়াত মেইনলি খোৱা পানীৰ ক্ষেত্ৰত খাম্পাক মই বহুত ফেচিলিটি দিছিল। আপুনি কৰক, আমিও জানো, শুনি থাকে। ডাকগাড়ী বা দেউচি বা এই শান্তিপুৰ সেইখিনি এৰিয়াত খোৱা পানীৰ বিৰাট প্ৰব্লেম। সেইটো কৈ পেলাই খাম্পায়ে ডিপাৰ্টমেণ্টেলি বহুত পইচা লৈ আহিছে। ক'ত কি কৰিছে কৰা নাই, মইতো প্ৰায়ৰিটি দিছে খাম্পাক, আপুনি কৰক। ৰাইজৰ যিটো ডিমাণ্ড সেইটো কৰি পেলাই ফুলফিল কৰক। বিৰাট সুবিধা দিছিল মই। কিন্তু আজি মই আহি পেলাই যিটো শুনিবলৈ পাইছে, খোৱা পানী পালে বিৰাট সমস্যা হৈ আছে। আৰু সৰু সুৰা ৰাস্তা এইবিলাকতো বনাব পাৰে ইচ্ছা কৰিলে, কিন্তু সি বনাই দিয়া নাই। চব ৰাস্তাৰে প্ৰব্লেম। আৰু ইয়াত আৰু সমস্যা একটা আছে, কলেজৰ ষ্টুডেণ্ট আশে পাশে কোনো ভাল কলেজ নাই। সেইকাৰণে ইহঁতে ইয়াৰ পৰা বেংটললৈকে যাব লাগে, বা এইফালে হয়তো বেংটল, বিশেষ কৰি বেংটলৰ কথা কৈছে, বেংটলত যাব লাগে ওচৰত। ইয়াত যাবৰ কাৰণে সা সুবিধা নাই। কমিউনিকেশ্যনৰ ক্ষেত্ৰত সা সুবিধা নাই। ইহঁতে নিজে অটো ভাড়া বা কিবা একটা এনেকুৱা ভাড়া লৈ পেলাই যাব লাগে। তো ডেইলি 100-150 এজন ষ্টুডেণ্টে খৰচা কৰিব লগা হয়। তো ইয়াৰ ক্ষেত্ৰত মই কৈছো, ইলেকশ্যন শেষ হওক, মই আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কমিউনিকেশ্যন আপ ডাউন কৰিবৰ কাৰণে, বেংটল কলেজলৈকে আপ ডাউন কৰিবৰ কাৰণে মই 2টা বাছ আপোনালোকক মই যোগাৰ কৰি দিম। সেইখিনি কথাটো মই কৈছো। মুঠতে ডাকগাড়ী বা হাতীচাৰ প্ৰাইমাৰী হিচাপে সেইখিনিয়ে সমস্যা, বিশেষ কৰি খোৱা পানী। হস্পিটেলো নাই। হস্পিটেলটো ডাকগাড়ী থাকিলে ভাল। এনে 20 বেডেড বা 30 বেডেড এই লাইনত হস্পিটেলৰ প্ৰয়োজন আছে। এইটোতো খাম্পা নিজে কৰি ল'ব পাৰি। সি অথৰিটি, সি নিজে কৰি ল'ব পাৰে। ডিপাৰ্টমেণ্ট আছে, এইবিলাক কিয় কৰা নাই? খাম্পা পৰ্যায়তো আপোনাৰ এগেইনষ্টতে আছে। মোৰ এগেইনষ্টত থাকিলে কি হ'ব? সিটো হাৰিব। ইয়াত খেলি লাভ নাই। এনে চাৰেণ্ডাৰ কৰাই ভাল। ইলেকশ্যন খেলি লাভ নাই। মই কৈছো, UPPL দলে এই খাম্পা আৰু চন্দনক টিকেট দিয়াৰ মতলবটো ইহঁতক মানে একবাৰ মানে পানিচমেন্ট দিব লাগে। সেই হিচাপতহে টিকেট দিছে। মুঠতে ইহঁতক সহায় নকৰে।